আজমল সাহেব 3 তালাক 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 দিছে তালাক যিসকলে দিব হিন্দুৱে না আমি মুছলমানে দিব আমি আপোনালোকৰ সন্মুখত কৈ আছো আমি কংগ্ৰেছত তালাক 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 আৰু যদি লাগে আৰু দুইটা বেছি দি দিম চিন্তা আমাৰ কাম হৈ যায় তথাপি এতিয়া আমাৰ নালাগে কংগ্ৰেছ যদি মিত্ৰতাৰ কাৰণে আহে তথাপি নালাগে হইলে আৱাৰ ডোৰ ইজ ওপেন লাষ্ট দিনলৈকে আমাৰ দৰজা খোলা আছে কাৰণ আমি বিচাৰোঁ চেকুলাৰ ভোটটো এক হওক আৰু আমি বিজেপিক ডিফিট কৰিব লাগে হেমন্ত বিশ্ব শৰ্মাক অসমৰ পৰা বিদায় দিব লাগে এইটো নম্বৰ 1 এজেণ্ডা মিত্ৰতা মানে প্ৰসংগ আহিলে আপোনালোকে একচেপ্ট কৰিব আহিলে মইতো কৈছোঁ লাষ্ট টাইমলৈকে আৱাৰলৈকে আমাৰ দৰজা খোলা থাকিব যদি আহে উই ৱেলকাম মানে আগতে ভূপেন বৰাই বাধা দি আছিল বুলি আপুনি মানে উল্লেখ কৰিছে না না এতিয়াতো ছেইম কথাটো গৌৰৱ গগৈয়ে কৈছে মতলব নহ'ব এতিয়া যদি দিল্লী কোনো প্ৰেছাৰ দিয়ে আমাৰ দিল্লীৰ লগত কোনো যোগাযোগ নাই আমি নকৰোঁ বুজি পাইছে নেকি এতিয়া মই আপোনালোকক বিচাৰিম যে 2-1 দিন আগত কিছু মিডিয়াই দেখাইছে আজমল সাহেবে 20 বছৰ হৈ গ'ল কোনো কাম কৰা নাই ই অকল সাংবাদিকসকল আহিছে চবত দুষ্টি থাকে এই লাইনে অনলি 4-5জন নাম দেখাইছে মানুহজনক মই আইডেণ্টিফাই কৰি দিম সিসকলো আইডেণ্টিফাই কৰি দিম এই ল'ৰাটো কংগ্ৰেছৰ এই পদবী এই ল'ৰাটো কংগ্ৰেছৰ এই পদবী এই ল'ৰা খালি কংগ্ৰেছী লাইন আছে নেকি ৰাইজৰ দলৰ মানুহ উঠি আছে আজি ৰেজাউল কৰি উঠিব তাৰোতো যাব লাগে কি কাম তাৰ বাপ দাদাই কৰিছে দেখাবই আমাৰ এই যদি আমাৰ ল'ৰাবিলাকে দেখাব মানে গম পাব এইটো সাংবাদিকতাৰ এইটো নীতিৰ খেলাফ যে আপুনি যাওক আৰু গৈ কোনো এটা এৰিয়াত অনলি এক চাইডে আপুনি লৈ আহক আৰু এইটো বম বাজাব কিন্তু মিডিয়া আপোনাৰ হাতত আছে এইটো বেয়া কথা কংগ্ৰেছে তাত বিনা কান্দিত এটা কথাই কৈ আছে যে পঞ্চায়ত ইলেকশ্যন